হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মই আজি দেখাম ইয়াতে কেনেকৈ গাহৰি বনাই আছে আমি একচুৱেলি গাহৰিকে খাব আহিছোঁ আৰু একচুৱেলি আমি এনজয় কৰিম আৰু ইয়াতে আমাৰ ইয়াতে বুন্দাৰ এটা জেগাত আহিছোঁ য'ত আমি তাতে মানে খানা খাম লগতে আমি ইয়াতে এনজয় কৰিম লগতে আমাৰ ইয়াতে মানে কি আছে ঝৰ্ণা আছে ৱাটাৰফলছ আছে ৱাটাৰফলছত যাই কিনে আমি তাতে গা ধুম সব ফালি দিম আজি ভিডিঅ'টো আছে এইখিনি জেগা নাৰেংগী তাৰে বুন্দা একচুৱেলি একজেক্ট ভিতৰ জেগাটোৰ নাম ইয়াতে কোনোবা হেৰি জেগাটোৰ নাম কি আছিলে আমচৈ ফৰেষ্ট বুলি কয় এইখিনি এৰিয়া ফৰেষ্ট এৰিয়া পৰে কিন্তু ইয়াতে মাজত ঝৰ্ণা আছে গুৱাহাটীৰ মাজত এনেকুৱা ঝৰ্ণা আছে বুলি আমি গম নাপাওঁ একচুৱেলি আজি আহিলোঁ মই আগতে এবাৰ আহিছোঁ কিন্তু আজি আমি লগৰ বহুতকেইটাৰ লগত আহিছোঁ চবে ভিডিঅ' বনাই আছে এই আমাৰ এইটো ৰাজীৱে ভিডিঅ' বনাই আছে ইফালে এই জুতিয়ে ভিডিঅ' বনাই আছে ইফালে আমাৰ মহেন্দ্ৰই লাগি গ'ল জেগাত লাগিয়ে গৈছে পূৰা পানীৰ লগত লাগিয়ে গৈছে আমি একচুৱেলি ইয়াতে আৰু এইখিনিতো কম আৰু ওপৰত আছে আৰু ভাল আছে আমি দেখাই গৈ থাকিম কৰি লৈ কিনে এতিয়া মই এইখিনি জেগা যাম আমি আমাৰ য'ত মানে গাহৰি বনাইছে সেই গাহৰি বনোৱা জেগাখিনি যাই থাকিম তো গাহৰি বনাব যিহেতু তাতে সেইখন তাতে লাগি দিওঁগৈ তাৰপিছত আমি একেবাৰে গা ধুম মই একচুৱেলি গাটো এতিয়াই ধুব যাম বুলি ভাবি আছিলোঁ বাট অকণমান সেইখিনি যাই লওঁ আগতে পানী মাজে মাজে যাম আজি পানী আহিছোঁ মানে পানীত নামিছোঁ মানে আজি পানীতে থাকিম মানে আজি ভাবি লৈছোঁ মই গৰম ইমান গৰম তো গৰমৰ মাজে মাজে যাই থাকিম আমি ইফালে যাম আমি মজা এৰিয়া বে মজা এৰিয়া ইয়াতে আমি আগতে অলপ বনাই চনাই লাগি কিনে বাকী আমি তাৰপিছত একেবাৰে গাটো ধুব যাম আৰু হয় নহয় সেইখিনি কামখিনি কৰি লওঁ দিনটো আছে এতিয়া এই ইয়াতে আমাৰ গাহৰি হ'ব ইয়াতে গাহৰি বনাম আমি ইয়াতে পূৰা একদম মজাকৈ চৌকাটো খান্দিছে কোনে আপুনি খান্দিছেনে আগৰে খান্দা আছিল একচুৱেলি আগতে খান্দা আছিলে তো ইয়াতে আমি এতিয়া গাহৰি বনাম গাহৰি পূৰা ৰেডি কৰি থৈ দিছোঁ পূৰা সেই তাতে দেখাই দি আছোঁ মই গাহৰিখিনিও গাহৰি বনাই আছে আৰু গাহৰি ইয়াতে বনাই আছে আমাৰ ৰাজীৱে বনাই আছে আৰু মহেন্দ্ৰ দাই বনাই আছে আৰু এজন আমাৰ ৰাজীৱ একেলগে কাম কৰোঁ আমি একেলগে আমাৰ বহুত ভাল দোস্ত হয় সি বনাই আছে আৰু সহযোগী ডাইৰেক্টৰ আমাৰ মহেন্দ্ৰ পাঠক তেখেতে বনাই আছে আৰু বাকী এজন থানেশ্বৰ তাৰ ভিডিঅ'টো মোক দেখাব আৰু মোৰ ভিডিঅ'টো তাক দেখা নাপাব এইটোতো হ'বই নোৱাৰে গতিকে এইজন আমাৰ থানেশ্বৰ সিও ভিডিঅ' বনাই আছে পূৰা একদম ৰেডি ভিডিঅ' বনাই পূৰা ৰেডি মানে পূৰা মজা বনাই আছে ফালি আছে আৰু নতুন ইউটিউবাৰ আপোনালোকে ছাপোৰ্ট কৰিব যাতে ভৱিষ্যতে আৰু ভাল ভিডিঅ' বনাব পাৰে আমি চাব পাৰোঁ থেংক ইউ ছ' মাছ বঢ়িয়া ফালি আছে পূৰা লাইক কৰিব কমেণ্ট কৰিব ঐ এখেতে আৰু দূৰৰ পৰাই কৈ আছে মানে দাদা আৰু ৰাজীৱে পূৰা কেৰাহীটো ধুব আহিছে পূৰা কেৰাহীটো ধুই আছে চাফা কৰি আছে আমাৰ গাহৰিটো বনালে ন অলপ বইল কৰিলে দুইজনে পূৰা কেৰাহীটো ধুই আছে পানী পূৰা চাফা বৈ থকা পানী পূৰা এই শিলখিনিৰ ওপৰত দি দিয়া নেকি এই শিলখিনিৰ ওপৰত এই শিলটোৰ ওপৰত দি দিয়াচোন কেৰাহীটো তেতিয়া বেছি চাফা হৈ যাব মানে সেইখিনি বালি নাহে ৰখি যায় হৈ গৈছে ন বঢ়িয়া সেইখিনি দেখিছে চাওক মহেন্দ্ৰ দা মই দেখাই দিছোঁ এইখিনি দেখিছে এইখিনি ভিডিঅ' আমি সেইখিনিতে যাম একচুৱেলি
ঘামি বাপৰে আমাৰ এই থানেশ্বৰ ফটো উঠি আছে পুৰা মোৰ DSLR পুৰা ফটো উঠি আছে কি পুৰা মই একচুৱেলি DSLR ভিডিঅ' নবনাম মই বনাম একচুৱেলি মোবাইলেৰে বনাই আছোঁ বনাই আছোঁ এতিয়া বৰ্তমান এইখিনি পানীখিনি দেখা পাইছে নে পানীখিনি দেখাই দি আছোঁ পানীখিনি এই পানীখিনিত মই মুখ ধুব যাম গৰম লাগিছে ন মুখ ধুব যাম বাপৰে হা একচুৱেলি মই আহি পালোঁ মই চাওক এইখিনি কেনেকুৱা জেগা পানী পুৰা পৰিষ্কাৰ পানী হয় একচুৱেলি মই দেখাই দি আছোঁ ভালকৈ এইখিনি পুৰা পৰিষ্কাৰ পানী ইয়াতে মই মুখখন ধুই ল'ম একচুৱেলি ইয়াতে বঢ়িয়াকৈ মুখখন ধুই ল'ম চাব মই দেখাই দি আছোঁ ভাবিছোঁ এইখিনি ইয়াতে মই মুখখন ধুই ল'ম পানীখিনিতে আমি আজি ইয়াতে যে গা ধুম এতিয়া মই আপোনালোকক যিখিনি জেগা দেখাম বুলি কৈ আছিলোঁ সেইখিনিয়ে ইয়াতকৈ ওপৰত আছে ওপৰত আমি এতিয়া নাযাওঁ অলপ দেৰিকৈ যাই আছোঁ কিন্তু আমি এতিয়া এই চাওক ৰাজীৱে ষ্টাৰ্ট দিলে এতিয়া আমি তাতে ধুম সেইখিনি ওপৰখিনি দেখা পাইছে প্ৰায় A to Z পিয়ৰ পানী তাতে আপোনালোকক পুৰা গোটেইখিনি মই দেখাম কেনেকুৱা পানী কেনেকুৱা আমি ধুই আছোঁ আপোনালোকে এবাৰ চাই দিব মই ইয়াতে বাৰু থৈ দিছোঁ মোবাইলটো বঢ়িয়া য়েছ কোনো নালাগে দেই আমি ইয়াতে গা ধুম আমি খানাতে খাব লাগিছিল ন ইয়াতে বেয়া পিছল পৰিব Welcome to my আমি এটা ধুই আছে সবে একেলগে ধুই আছে পুৰা একদম খালা খাল পুৰা একদম পুৰা এনজয় ফুল এনজয় আমি এটা ধুমে খালি ধুয়ে কাম আমি এটা বঢ়িয়াকে বহি লওঁ পুৰা চাওক না পুৰা চাওক ধুনীয়াকৈ চাওক এয়া চাওক পুৰা মোৰ বোলে পানী পৰিব সেইকাৰণে আমি এইটো তোমাৰ আশাটো পূৰ্ণ হোৱা নাই বে পুৰা 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 গা ধুই কিনে একদম পুৰা আমি পুৰা ফ্ৰেছ হৈ গৈছোঁ পুৰা আমাৰ ধুতি অলপ পৰিছিলে গতিকে সি গাটো অলপ মানে ধুই আছে গাটো নহয় একচুৱেলি তাৰ ভৰিয়াখন ধুই আছে কি অলপ পৰিছিলে জাষ্ট স্লাইটলি তো আমি এতিয়া বৰ্তমান
পানীৰ মাজত আকৌ যাম, মই পানীৰ মাজত আকৌ যাম, সেই পানীখিনিৰ মাজত যাম, গোটেই চবে শুই আছে, ময়ো অলপ শুই দিম। এইবাৰ মই ভিডিঅ'ৰ সৈতে শুম। মই গৈ আছোঁ এইবাৰ থানেশ্বৰত গৈ আছে, থানেশ্বৰত কি কৈছে মোক ভাই, মোক ভিডিঅ' নবনাই, ভিডিঅ' বনাই দিছোঁ মই এবাৰ। পুৰা চাওক, মই পানীৰ মাজত পুৰা গা ধুইছোঁ, গা ধুম। একচুৱেলি মই জোৰে জোৰে ক'ব লগা হৈছে এইকাৰণে, কাৰণ ইয়াতে মানে বহুত আৱাজ, বহুত ভইচ আহি আছে, ৱাটাৰ ভইচটো, গতিকে মই মানে বেছি জোৰে জোৰে ক'ব নোৱাৰোঁ। জাষ্ট আপুনি চাই যাওক, মই গা ধুই আছোঁ। একচুৱেলি মই বেছি গা নুধো, মানে ভিডিঅ'টো মাজে মাজে বনাই আছোঁ ন, সেইকাৰণে মানে বেছি গা ধোৱা নাই। বুকডাউন মাৰি আছে, পানীৰ মাজত বুকডাউন, এনেকুৱা বুকডাউন আমি চাগে সপোনতো দেখা নাই আৰু কোনো জিমতো দেখা নাই। এয়া হৈছে ৱাটাৰ জিম, ৱাটাৰ জিমত এনেকুৱা বুকডাউন। এয়া থানেশ্বৰত লাগি গৈছে, এয়া চাওক থানেশ্বৰত লাগি গৈছে, পুৰা পুৰা ফুল জছত। চাওক, 1 2 3 4 5, পাছত ভাগৰি গৈছে, পাছত ভাগৰি গৈছে, থানেশ্বৰত ভাগৰি গৈছে। থানেশ্বৰৰ অৱস্থা নাই, কাহিলীপাৰা, পুৰা থানেশ্বৰ কাহিলীপাৰা। সেইজনক চাওক, এইজন পুৰা ফুল একদম ফুল মানে অৱস্থা বেয়া হৈ গৈছে। একচুৱেলি মোৰো কৈ পুৰা মাতটো ভাঙি গৈছে, মোৰ মাত মানে অৱস্থা নোহোৱা হৈ গৈছে। ৰাজীৱে কি বিচাৰি আছে? ৰাজীৱে কি বিচাৰিছে? বালি বিচাৰিছে ৰাজীৱে, বালি বিচাৰিছে ৰাজীৱ। আমি ঘৰ বনাম, এখন সুন্দৰ ঘৰ হ'ব, বালিৰে, বালি নহ'লে ঘৰ নহয়। আৰু এই বালিৰ কাহিনী বাৰু শুনিলোঁ। এইবাৰ চাওক আমাৰ শক্তিমানৰ কাহিনী, আমাৰ শক্তিমান, শক্তিমান, চাওক কি কৰিছা তুমি, কি কৰিছা এইবিলাক? আমাৰ চাওক মহেন্দ্ৰ আহি গৈছে, লগতে মহেন্দ্ৰ আহি গৈছে, আমাৰ পুৰা ফুল এনজয়। ইয়াতে চাওক, পানী তলত, একচুৱেলি পানী তলত অলপ মানে বালি পোৱা যায়। এয়া চাওক অলপ বালি পোৱা যায়, নাকাটিবাহে পানী পৰি যায়, ইয়াতে পানী পৰি যায়। এয়া চাওক, অলপ পুৰা ফুল মানে চুইমিং পুল পাইছে। একচুৱেলি শিলৰ ওপৰত চুইমিং পুল এনেকুৱা আমি দেখা নাই। আমি বহুত বস্তু দেখিলোঁ, পানীৰ মাজত বুকডাউন, পানীৰ মাজত বালি তোলাৰ কাহিনী, আৰু লগতে এয়া চাওক শক্তিমানৰ কাহিনী। এয়া আমাৰ হৈছে শক্তিমান মিষ্টাৰ থানেশ্বৰ বড়ো। ফুল এনজয়, পুৰা ফুল এনজয়। একচুৱেলি মই পাত্তাই পোৱা নাই, তাৰ চুলি চোৱা, তাৰ গা চোৱা, ইয়াৰ দাঢ়ি চোৱা, তাৰ চশমা চোৱা, মোৰ মুচন চোৱা। হ'ব, আমি এতিয়া গা ধুৱাই কিনে হৈছে মেইন জেগাটো, য'ত মই আহিম কৈ আছিলোঁ। একচুৱেলি বহুত ভাল লাগে, ইয়াত অলপ পিছল হয়, পিছল হ'লেও আমি যাব চেষ্টা কৰিম, আৰু তাতে যাই কিনে তাৰ মাজত গা ধুম। আমি তলত গা ধুইছিলোঁ, কিন্তু তলত ইমান ভালকৈ নুধুলোঁ। এইখিনি জেগা আৰু বেছি ধুনীয়া, মই আপোনাক গা দি আছোঁ, দেখিছে ওপৰৰ পৰা কেনেকৈ একদম পূৰা বৈ আহি আছে, তলৰ পৰা এইখিনিলৈকে পূৰা বৈ আহি আছে, দেখিছে পূৰা ওপৰৰ পৰা পূৰা বৈ আহি আছে, পূৰা পিয়ৰ পানী হয়। আৰু এইফালেও আছে, সেইখিনিলৈকে আমি যাব নোৱাৰোঁ, এইখিনিতে আমি গাটো ধুম, ঠিক আছে। ৰাইজ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিল তেনে মোক কমেণ্ট বক্সত যাই আপুনি মোক জনাব যে কেনেকুৱা লাগিল, আৰু চেনেলটোত
ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাৰণ এই প্ৰথম চেনেলটো মোৰ প্ৰথম ভিডিঅ' হয় গতিকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ টাটা বাই বাই